কৰিবা নিজে খাম নহয় বেলেগ নোখোৱাটো হাত মৰিলে থাকিলেও নিজে খাম ন ভালকৈ দেখা নাই নেকি হেল্ল' এণ্ড ৱেলকাম বেক মাই ইউটিউব চেনেল আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এতিয়া টাইম 12:08 হৈছে আৰু ইয়াতে মোৰ কিবা ওলাইছে এইটো জ্বৰ কম নে কি কয় এইটো ওলাইছে সেইটো কাৰণে অলপ ইয়াতে অলপ চাব বেয়া লাগি আছে বাৰু এতিয়া আৰু ভোক লাগিছে বেবি এতিয়া মই পাকঘৰত আহিলোঁ আৰু পাকঘৰত আহি মেলি মেগী বনাই অলপ খাম আৰু বজাৰৰ পৰা আহি পাইছে যিহেতু ইয়াতে নেমু আনিছে বিলাহী আৰু ইয়াতে চিকেন অলপ আছে বাচনবোৰ ধুই মই লৈছোঁ আৰু এতিয়া জাপি থৈ দিওঁ আৰু বাচনবোৰ এনেকৈ থৈছে মানে ধোৱাৰ পিছত কি হয় মোৰ বাচন এনেকৈ জাপি থ'ব বহুত লাগে সেইকাৰণে এনেকৈ বাচন থৈ দিওঁ তাৰপিছত সৰু হৈ গ'ল বেছি হৈ গ'ল মানুহ নাই মানুহটো আমি এতিয়া বৰ্তমান বাবুৰ লগত চাৰিজনহে তাকে বাচন বহুত লাগি দিয়াচোন হ'ব বেছি মাখি দিলে হাতৰ ময়লাখিনি গুচি গ'ল বাৰু নহয় নিজে খাম নহয় বেলেগ নোখোৱাটো হাত মৰিলে থাকিলেও নিজে খাম ন হ'ব নেকি তেলটো কম হৈ গ'ল খালি তেলটো কম হৈ গৈছে লাগিছে নকটো তেল দিয়া হৈছে এইটো বেগত নকৰিব কাৰণে তেল দিলা এইটো এতিয়া মই চিকেনটো হিলাই আছোঁ খালে আনি পেলাই থাকিব ইয়াতে ধৰি থাকিব লাগিব বেকাটো ধুই মেলি থৈ দিওঁ ইয়াতে চিকেনত পানী দিয়া হৈ গ'ল আৰু এতিয়া অলপ ঢাকন দি দিম সিজিবলৈ তাৰপৰা আৰু যিহেতু মেগী বনাই থৈছিলোঁ এইটো খাই লওঁ নোচোৱাই পিনে এবাৰ ঐ ওৱান বাই মোবাইলটো এনেকৈ ধৰিলে তাকে খাব নাজানা নিচিনা হৈ যাব হয় নিজে আজি ইমান ৰ'দ দিছে দেখিছানে নাই ঐ ক'ত গৈ আছা পুৱা ব্ৰাছ কৰা এতিয়াও ব্ৰাছ কৰা নেকি চাওঁ কেনেকৈ ব্ৰাছ কৰিবা কোৱাচোন কোৱা কেনেকৈ এনেকৈ ব্ৰাছ কৰিবা অঁ ব্ৰাছ কৰে নেকি অঁ আৰু পেণ্টটো কি হ'ল চুচু দিছা নেকি এইপিনে হাচোন এইপিনে এইপিনে নাযায় চিচি আছে পাপা ক'ত পাপা ইয়াতে নাই দেখোন এইটো ঝাৰু আছে আমাৰ এইটো বেক চাইড হয় নো ক'ত কে বাবা কোনটো ভালকৈ খেলিব দিছে আৰু কান্দা চুৰু কি হ'ল আজি নেখেলা নেকি